বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? ক সাহাৰা, খ থৰ, গ গোবি, ঘ কালাহাৰী। শুদ্ধ উত্তৰ ক সাহাৰা মৰুভূমি। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ক ইন্দিৰা গান্ধী, খ প্ৰতিভা পাটিল, গ মীৰা কুমাৰ, ঘ শীলা দীক্ষিত। শুদ্ধ উত্তৰ খ প্ৰতিভা পাটিল। বিশ্বৰ আটাইতকৈ বেছি জনবসতি থকা দেশ? ক ভাৰত, খ চীন, গ আমেৰিকা, ঘ ৰাছিয়া। শুদ্ধ উত্তৰ ক ভাৰত। গংগা নদীৰ উৎস ক'ত? ক যমুনা, খ গোমুখ, ঘ আলকানন্দা, ঘ গড়মুখ। শুদ্ধ উত্তৰ খ গোমুখ। মোহনদাস করমচাঁদ গান্ধীক কি নামে জনা যায়? ক বাপু, খ চাচাজী, গ নেতাজী, ঘ গান্ধীজী। শুদ্ধ উত্তৰ ক বাপু। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানটা ৰং আছে? ক দুটা, খ তিনিটা, গ চাৰিটা, ঘ পাঁচটা। শুদ্ধ উত্তৰ খ তিনিটা। ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী কৰা হয়? ক ২৬ জানুৱাৰী ১৯৫০, ১৫ আগষ্ট ১৯৪৭, ২৬ জানুৱাৰী ১৯৪৭, ২৬ ছেপ্টেম্বৰ ১৯৪৭। শুদ্ধ উত্তৰ ক ২৬ জানুৱাৰী ১৯৫০। অসমৰ কোনখন জিলা চাহ নগৰী বুলি জনাজাত? ক ডিব্ৰুগড়, খ তেজপুৰ, গ শিলচৰ, ঘ হোজাই। শুদ্ধ উত্তৰ ক ডিব্ৰুগড়। অসমৰ বিখ্যাত চাহ উদ্যান ক'ত আছে? ক ডিব্ৰুগড়, খ তেজপুৰ, গ শিলচৰ, ঘ হোজাই। শুদ্ধ উত্তৰ ক ডিব্ৰুগড়। প্ৰথম মহাকাশত যোৱা মানুহ কোন আছিল? ক নীল আৰ্মষ্ট্ৰং, খ কলিন্স, গ ইউৰি গেগৰিন, ঘ ৰাকেশ শৰ্মা। শুদ্ধ উত্তৰ গ ইউৰি গেগৰিন। গুৱাহাটীত থকা বিখ্যাত পাৰ্কটোৰ নাম কি? ক নজৰুল উদ্যান, খ নেহেৰু পাৰ্ক, গ মিছমাৰী উদ্যান, ঘ জাজি উদ্যান। শুদ্ধ উত্তৰ খ নেহেৰু পাৰ্ক। বিশ্বৰ সৰ্বোচ্চ শিখৰ কোনটো? ক কাঞ্চনজংঘা, খ এভাৰেষ্ট, গ হিমাদ্ৰী, ঘ নন্দা দেৱী। শুদ্ধ উত্তৰ খ এভাৰেষ্ট। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ক ভগত সিং, খ জৱাহৰলাল নেহৰু, গ ৰাজেন্দ্ৰ প্ৰসাদ, ঘ বি আৰ আম্বেদকাৰ। শুদ্ধ উত্তৰ গ ৰাজেন্দ্ৰ প্ৰসাদ। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? ক ইউৰোপ, খ এছিয়া, গ আফ্ৰিকা, ঘ আমেৰিকা। শুদ্ধ উত্তৰ খ এছিয়া।